নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আছে তেখেতৰ আমি বক্তব্য ল'ব বিচাৰিছোঁ নগাঁৱত এক ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমি ইতিমধ্যে জনাইছোঁ আৰু মই দেখুৱাইছোঁ এয়া অভিযান চলাই পেলাই ঘূৰি অহা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াক লৈ তেওঁলোকে অভিযান চলাইছিলে আৰু ড্ৰাগছ মাফিয়াৰ পৰা 9mm পিষ্টল উদ্ধাৰ কৰিছে এক বৃহৎ সফলতা নগাঁও আৰক্ষীৰ বাবে মনচুৰ আলী 20 তাত ইতিমধ্যে ছ'চিয়েল মিডিয়াত আপোনালোকে সকলোৱে জানেই সকলো চৰ্চিত যে নগাঁও ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলি আছে সফল অভিযান কেইবাটাও বৰ্তমান প্ৰায় শতাধিক ড্ৰাগছ মাফিয়াক আটক কৰা হৈছে ছাৰ মাত্ৰ কেইদিনমানৰ ভিতৰতে আজিও এটা অপাৰেশ্যন আছিলে হয় আজি এইটো আমাৰ ইনফেক্ট 3 দিন ধৰি চলি আছে আমাৰ কল্যাণ আছিলে মানুষ আছিলে নিৰুপম আৰু আজি ধ্ৰুৱ আমাৰ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ সেই লিড কৰিলে আমাৰ এণ্টি নাৰ্কটিক স্কোৱাডক আৰু খবৰ পালে যেতিয়া কি একজন মানুহ আছে তাত তো লিড কৰাৰ লগত যেনেকুৱা হাতিয়াৰ ওলালে আৰু টিমৰ লগত সংঘাতৰ এনেকুৱা সৃষ্টি হ'ল এটা চিটুৱেশ্যন খুব প্ৰম্পটনেছ দেখাইছে খুব কাৰেজ দেখাইছে আমাৰ ধ্ৰুৱ আৰু ইমিডিয়েটলি তাক অভাৰ পাৱাৰ কৰাৰ কাৰণে গুলি চলাব লাগিছে এণ্ড হি ৱাজ হিট অন হিজ লেগছ আৰু তাৰ ওপৰত তেতিয়া তাক ধৰিলে আৰু তাৰ লগত 9mm পিষ্টল 6টা ৰাউণ্ড লাইভ ৰাউণ্ডছ আৰু 4 বক্সেছ হেৰইন এইসব তাৰ লগত উদ্ধাৰ কৰিছে আৰু ছাৰ 9mm পিষ্টল উদ্ধাৰ কৰা হৈছে হেৰইন উদ্ধাৰ কৰা হৈছে ছাৰ আজি প্ৰায় 3 দিন আগতেও ছাৰ একেই ছাৰ আন এটা ড্ৰাগছ মাফিয়াক গুলিয়াবলৈ বাধ্য হৈছিলে আব্দুল উদ্দুত তাৰপিছত ছাৰ ইকবালক এৰেষ্ট কৰা হৈছে তাৰ পৰা পিষ্টল পোৱা হৈছে চ' ছাৰ এই এৰিয়াবিলাকত বেছি ছাৰ ডিষ্টাৰ্ব আছে বেছি আছে দেখো সেই যিটো প্ৰব্লেমটো আছে আজিতো ষ্টাৰ্ট হোৱা নাই এইটো বহুত বছৰৰ প্ৰব্লেম আছে যিটো লাহে লাহেকৈ হৈ আজি পাহাৰ হৈ গৈছে তো আমি এই পাহাৰটো ভাঙিব আৰম্ভ কৰিছোঁ আৰু এইটো বহুত জলদি আমি এইটো প্লেন্সত কনভাৰ্ট কৰি দিম আপোনাৰ ওপৰত ছাৰ যথেষ্ট হোপ আছে নেক্সট থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ ফৰ ইউৰ হোপ থেংক ইউ আৰু ধ্ৰুৱ বৰা সদৰ চিকিউৰিটি হেডকোৱাৰ্টাৰ তেখেতেও আজি অভিযানৰ নেতৃত্ব দিছিলে মানস শইকীয়া আছিলে অপাৰেশ্যনত আৰু গুলিয়াবলৈ বাধ্য হৈছিলে আপোনালোকে আজি ফায়াৰ কৰিবলৈ বাধ্য হৈছিলে হয় তেওঁক আমি কাবু কৰিবলৈ ফায়াৰ কৰিবলৈ বাধ্য হৈছিলোঁ কাৰণ তেওঁ আমাক গান পইণ্ট বন্দুক দেখুৱাই পলাবলৈ চেষ্টা কৰিছিলে ৱাল পাৰ হৈ পেলাই তেওঁক ধৰাৰ পিছত তাৰপিছত আমি প্ৰথম হাৱাত ফায়াৰ কৰোঁ তাৰপিছত তেখেত ৰাইডাৰ্ছ কৰি নেতৃত্ব দিছিলে হয় আমি আমাৰ লাগিছে ৰাইজ যথেষ্ট সজাগ হৈছে আগতকৈ আপোনালোকতো আমাৰ সহায়ত আছেই চ' আমি ৰাইজৰ খবৰখিনি পাই আছোঁ সঠিক খবৰ পোৱাৰ কাৰণে আমি জাগাত হিট কৰিব পাইছোঁ মানুহবিলাক পাইছোঁ আৰ্মছ পাই আছোঁ আপোনালোকে দেখিছে আমাৰ ফলটো আৰু 24 ঘণ্টা 24/7 আমি লাগি আছোঁ চ' আশা কৰোঁ আপোনালোকৰ এই সহযোগিতাটো আৰু থাকিব ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে আমি দেখুৱাইছোঁ বৰ্তমান আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ চালকৰ আসনত এইদৰে অভিযান চলাই নগাঁও আৰক্ষীয়ে লগত এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ ধ্ৰুৱ বৰা এডিশ্যনেল এছ পি বৰ্ডাৰ মানস শইকীয়া আৰু নিৰুপম হাজৰিকা তেখেত এডিশ্যনেল এছ পি চিকিউৰিটি গতিকে নগাঁও আৰক্ষীয়ে বৰ্তমান যি অভিযান চলাই আছে আমি এটা কথা ক'ব লাগিব যে নগাঁৱৰ ৰাইজ যথেষ্ট সুখী ড্ৰাগছৰ এক ঘাটিৰে